এই ভিডিঅ'ৰ দ্বাৰা মই কাকো ট্ৰল কৰিব বিচৰা নাই। এই ভিডিঅ'ৰ দ্বাৰা মই কিছুমান যুক্তি দাঙি ধৰিছোঁ, গতিকে মোক কেছ নিদিব। এফালে সমগ্ৰ বিশ্বত কৰোণা মহামাৰী আতংক কৰিছে আৰু আনফালে অসমত প্ৰতিটো ঘৰৰ পৰা এটা এটা কভাৰ চং ওলাই আছে। জাষ্ট বন্ধু এটাই কভাৰ চঙৰ লিংক দিছিলে, মানে তাৰ কভাৰ চঙৰ লিংক দিছিলে। এইটো চোৱাৰ পিছত এফবি অলপমান চাওঁ বুলি ভাবিলোঁ, তাৰপিছত এফবি দেখিলোঁ এই চাট। শিৱসাগৰ ধুনীয়া ছোৱালী গানটো লৈ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী। এই চাট চোৱাৰ পিছত মই ভাবিলোঁ দশম শ্ৰেণীৰ ছাত্ৰী, মিছা কথা নকওঁ, দশম শ্ৰেণী বুলি ক'লে প্ৰথম মোৰ মনত মানে এইজনৰ চেহেৰাই আহে। তাৰপিছত ভাবিলোঁ এইজনটো শিৱসাগৰৰ নহয়, তাৰপিছত শিৱসাগৰৰ পৰী কোন? তাৰপিছত এফবিত বিচাৰিলোঁ ভিডিঅ' শিৱসাগৰৰ পোৱালি কোন, পৰী কোন। শিৱসাগৰৰে মই ধুনীয়া ছোৱালী, সঁচাকৈ জানো মই সৰগৰে পৰী। বাপাৰে বাপা, এই চাট ভিডিঅ' চোৱাৰ পিছত মই ভাবিলোঁ এইজনী ছোৱালী 10ত পঢ়ি আছে। যি হওক 10ত পঢ়ক 9ত পঢ়ক যিহত পঢ়ক একো নাই, ভিডিঅ' বনাওক কি কৰক চিনেমা বনাওক একো কথা নাই। কিন্তু যেতিয়া মই এই চাট কথা শুনিলোঁ চালা মাথা টিঙিচকে বাজি উঠিলে। ক্লাছ 10ৰ এগৰাকী কিশোৰী, তেওঁ মাইনৰ ষ্টুডেণ্ট হয়। মাইনৰ ক্ষেত্ৰত তেওঁ বিনা পাৰ্মিশ্যনত ফটো ছ'চিয়েল মিডিয়া বা বেলেগ বেলেগ ক্ষেত্ৰত দিয়াটো এটা ক্ৰাইম হয়। হয়, দাদাই ঠিকেই কথা কৈছে, লোকৰ ফটো ছ'চিয়েল মিডিয়াত দিয়া ক্ৰাইম হয়, কিন্তু ছোৱালীজনীয়ে ভিডিঅ'ই বনাই দিলে দেখোন। এতিয়া এইটো ভিডিঅ' চাগৈ ইউটিউবত মানে আপলোড দিব। ইউটিউবটো এইটো ছ'চিয়েল মিডিয়া টাইপ বস্তুৱে আৰু নেটতে যাব, তেতিয়াও ভাইৰেল হ'ব। তেতিয়া কি ক'ম আৰু। তাৰপিছত ভিডিঅ' এতিয়ালৈকে ৰিলিজ হোৱা নাই, মই যিমান গম পাইছোঁ ভিডিঅ' এতিয়ালৈকে ৰিলিজ হোৱা নাই, জাষ্ট এটা ক্লিপ ভাইৰেল হৈছে অলপমান। কিন্তু যেতিয়া ভিডিঅ' ৰিলিজ হ'ব শিৱসাগৰৰ পৰী, তাৰপিছত মিষ্টাৰ ৰাজা, বিকাশ আমিন, অসমৰ ডেকা এইবোৰেতো ৰোষ্ট কৰিব, তাগৰা ৰোষ্ট দিব। তাৰপিছত কি হ'ব ছোৱালীজনী, এই কথা আপোনালোকে ভাবিছে জানো? অভিভাৱকসকলক অনুৰোধ কৰিছোঁ, আপোনালোকৰ সন্তানে ফোনটো কি ধৰণে চলায় আপোনালোকে অলপ চাব, যেন তেওঁলোকে মোবাইলৰ কথা আপুনি ঠিকেই কৈছে। আজিকালি কি হৈছে জানো, ইমান সৰু সৰু ল'ৰা ছোৱালী 10, 9, 8 এইবোৰক মা দেউতাই মোবাইল দিছে, কিন্তু মোবাইলত এইবোৰে কি কৰিছে সেইটো চাব লাগে অলপমান। ইমান সৰু সৰু ল'ৰা ছোৱালী এনে ধ্বংস হৈ আছে, মা বাপেকে মোবাইল দি দিয়ে ধ্বংস। DSLRত ফটো শ্বুট কৰিব, কিবা কৰিব, ভিডিঅ' বনাব, কভাৰ চং বনাব। মাজতে কি আছিলে প্ৰিন্স হাজৰিকা নে কি, অসমৰ টিকটকাৰ, পিছত গম পালোঁ যেতিয়া ফেল হ'ল, কেলা 9ত পঢ়ে 10ত পঢ়ে, চৰি কেলা ওলালে 10ত পঢ়ে। 10 পাছ নকৰাকৈ মানে এইবোৰ কাম কৰিব নালাগে। 10 পাছ কৰি লোৱা, তাৰপিছত কিবা কৰিব আছে কৰা, নহ'লে আৰু সময় আছে। কি বেলেগ কিশোৰীয়ে তেওঁৰ নিজৰ একাউণ্টত অপনলি তেওঁক ধমক দিছে বা হাৰাশাস্তি কৰিছে, আনকি অভিভাৱকসকলকো চেলেঞ্জ কৰিছে। পাছত অলপমান অনুসন্ধান ময়ো কৰিলোঁ শিৱসাগৰৰ পৰীক, মানে কোনে ধমক দিছে, মানে কোনে ট্ৰল কৰি আছে, কোনজনী ছোৱালীয়ে কৰি আছে। পাছত মানে অলপমান কথা বুজিলোঁ, মানে ছোৱালীজনীয়ে মানে ভিডিঅ' বনাইছে, শিৱসাগৰৰ পৰী নামৰ এইটো ভিডিঅ' বনাইছে। এইটো ভিডিঅ' মানে এতিয়ালৈকে ইউটিউবত ৰিলিজ হোৱা নাই, জাষ্ট এটা সৰু এটা ক্লিপ মানে ভাইৰেল হ'ল। সেই ছোৱালীজনীয়ে পালে মানে এনে এফবিত আপলোড কৰি দিলে, ভাইৰেল হৈ গ'ল। তাক ক'লে ইমান ডাঙৰ কাজিয়া, মানে কিবা হাৰাছমেণ্ট কেছ দিব, কিবা দিব। আৰু এটা কথা, কেছ দিব বুলি কৈছে, মানে কি কি কেছ, মানে এইটো কেছটো দিয়াটো দিব, পাছত আকৌ আপোনাৰ ছোৱালীজনীয়ে সেই ভিডিঅ'টো ইউটিউবত ঢালিব, ইউটিউবত আপলোড কৰিব, তেতিয়া আকৌ অসমৰ ৰষ্টাৰ মহান মিষ্টাৰ ৰাজা, বিকাশ আমিন, অসমৰ ডেকা এইবোৰে ৰোষ্ট কৰিবই। তেতিয়াতো ইয়াতকৈও ডাঙৰ পৰিস্থিতি হ'ব। সেইকাৰণে এটা কথা কওঁ, সৰু সৰু ল'ৰা ছোৱালী যিমান আছে 10, 9, 10 আছে, এইবোৰক মোবাইল চলাব দিব নালাগে, পঢ়াত মনোযোগ দিবলৈ ক'ব লাগে। মই একো ট্ৰল চল কৰা নাই, মানে এনে কৈছোঁ, দিব নালাগে, পঢ়াৰ প্ৰতি ধ্যান কৰিব লাগে। জয় আই অসম।